নমস্কাৰ বন্ধুসকল, আজি এক নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ইছম কাৰ্ড বনাইছেনে? মই ফাৰ্ষ্টত এই কুৱেশ্যনটো আপোনালোকক সুধিব বিচাৰোঁ। যদি আপোনালোকে ইছম কাৰ্ড বনোৱা নাই, আপোনালোকে সোনকালে বনাই লওক। এই ইছম কাৰ্ডটো অতি লাগতিয়াল হ'ব, পিছলৈ গৈ কিনে অতি লাগতিয়াল এইটো হ'ব। আৰু যোনে যোনে বনাইছে, আপোনালোকে এতিয়া শুনি আছে যে ইছম কাৰ্ডৰ টকা সোমাইছে বুলি। ইছম কাৰ্ড যোনে যোনে বনাইছে, ইছম কাৰ্ডৰ টকা সোমাইছে বুলি শুনি আছে। তো ইছম কাৰ্ডত যিটো টকাটো সোমাইছে, আমি কেনেকৈ চাম আৰু কিমান টকা সোমাইছে সবিশেষ জানিবৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চাব। আৰু তাৰ আগত মোৰ চেনেলটো নতুন আছে, তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতো এই লগনটো বজাই দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ কিনে মই ক্ৰম ব্ৰাউজাৰটো লৈছোঁ। আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ কিনেই চাব পাৰিব। আপোনালোকে ইয়াতে চাৰ্চ কৰিব যে PFMS বুলি। PFMS সাৰ্চ কৰিব। PFMS সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব, প্ৰথম অপশ্যনটো চাব যে ইয়াতে PFMS প্ৰথম অপশ্যনটো আছে, যিটো আছে সেইটোৱে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব এটা হেৰি আহিব। ইয়াতে পাব্লিক ফাইনেন্স মেনেজমেণ্টৰ তৰফৰ পৰা এটা ৱেবছাইট হয়, আৰু এইটো ইয়াতে সম্পূৰ্ণ টকাকেইটা এইটোৰ পৰাই ট্ৰান্সফাৰ কৰা হয়। স্কলাৰশ্বিপৰ টকা ইয়াৰ পৰাই চাব পাৰি, আৰু সম্পূৰ্ণ ধৰণৰ কিবা কিবি ইয়াৰ পৰাই ট্ৰান্সফাৰ কৰা হয়। তো আপোনালোকে ইয়াতে চাব যে নাও ইউৰ পে'মেণ্ট বুলি লিখা আছে। নাও ইউৰ পে'মেণ্ট য'ত লিখা আছে আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে যাব চাব, ইয়াত এটা পেজ অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে চাব পাৰিব যে প্ৰথমতে লিখা আছে বেংক, আৰু ইয়াতে বেংক বুলি লিখা আছে যে এইটো বেংক একাউণ্টৰ নেমটো দিব দিছে। তাৰপিছত ইণ্টাৰ একাউণ্ট নাম্বাৰ, আপোনালোকে যিটো ইছম কাৰ্ডত নাম্বাৰটো দিছিল, একাউণ্ট নাম্বাৰটো দিছিল, সেইটো নাম্বাৰে ইয়াতে দিব। 2 নম্বৰত ইণ্টাৰ ইউৰ একাউণ্ট নাম্বাৰ লিখিব, আৰু 3 নম্বৰত যিটো একাউণ্ট নাম্বাৰ ছেকেণ্ড অপশ্যনটোত লিখিছে কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব দিছে। 3 নম্বৰত আপোনালোকে কনফাৰ্ম একাউণ্ট নাম্বাৰটো দি ল'ব। দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব যে ৱৰ্ড ভেৰিফিকেশ্যন, ইয়াতে আপোনালোকে চাব যিটো লিখা আছে ইয়াতে আপোনালোকে এই খালী বাকচটোত আপোনালোকে সেইটো লিখিব। আপোনালোকে লিখাৰ পিছত আপোনালোকে চাব যে চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, আপোনালোকে যিটো নাম্বাৰত আপোনালোকৰ বেংক একাউণ্টটো ৰেজিষ্টাৰ কৰা আছে সেইটো নাম্বাৰত আপোনালোকে এটা OTP পাব। সেই OTPটো আপোনালোকে ইয়াতে এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে OTPটো বহোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ইছম কাৰ্ডত কিমান টকা সোমাইছে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি তাত পাই যাব। আজি ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে ধন্যবাদ জনালোঁ, আৰু লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত। যোনে যোনে ইছম কাৰ্ড বনাইছে সম্পূৰ্ণ তথ্যখিনি আজি ইয়াৰ পৰা জানিবলৈ পাব। সম্পূৰ্ণ বস্তুটো ইয়াৰ পৰা জানিব পাৰিব, আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত। তো আজি ইমানখিনিয়ে, আৰু নেক্সট এটা ভিডিঅ'ত আৰু কিবা লৈ আহিম।